এই আমাৰ কলা যি আছে সি লৈছে দেখোন। বাবা তুই যি খুজা তাকে দে, তাকে কবাক লাগি আছো। কি কোৱা ভাই, মই বহুত বস্তু খুজিব লাগি আছে হা। মই জলাচোন জলা ক'ত আছে যাং। যাবাৰ কাৰণে তো লগ ধৰবা আছো। বলা বলা যাং বলা। কলা কি গাঁৱত লৈ আহিলি তই? এটা কাষ্টমাৰো নাই দেখোন, পাম না আজি? বাবা ধৈৰ্য ধৰচোন, এইমাত্ৰ আহি যাব, চাই থাক তই খালি। দেচোন ধৈৰ্যই ধৰি আছো, কোনে আহে ময়ো চাং। এইটোৱে ৰবা। ফফঠেৰ ঘূৰি দেখোন হা, কি আইছ একে? সেইকাৰণে আইছি, এইটোৱে দক বাবা। বাবা, হে আমাৰ গাঁৱৰে এই দুটা খুৰী হয়। দে কি সমস্যা আছে জনাবা দি। খুৰী কাৰ কি সমস্যা আছে জনা একফালৰ পাই। কলা তই কৈ দিছোন কাহিনীটো। খুৰী এডাল হনাৰে দক। মই যে কৈছিলো খোজাৰ লগে লগে বস্তু পাই বুলি, বাবাই খোজাৰ লগে লগে পাইছে এডাল। দে পিছে আপোনাৰ সমস্যাটো কওকচোন। আপাটোৰ নাম ফফু হয় না? খুৰী মই কৈছো না, আমাৰ বাবাই যি খোজে তাকে পাই বুলি, ইনকে জানে। ৰ'ব দেই, আপোনাক এটা মই বস্তু দি আছো। ওম ত্ৰং কলাইক চিমটি নমম ফু। এইটো বস্তু নেওক, নি পেলাই তাক গলত পিন্ধে দিব, তাৰ পিছত চাই থাকক ৰিজাল্ট পাব। চাই থাকক আপুনি ৰিজাল্ট পাই যাব। ৰিজাল্ট নাপলি আহি কলাক ধৰব। বাবা তই মোক কি ফাঁচালি, কিয় মোক ধৰবা দিছা? মৰানা তোক নধৰে কাক ধৰব? মই আজি আছো, কালি গুচি যাম। মই তোৰ লগত পইচা নাকামাং বাবা, মই যাং দে ঘৰত। ভয় কৰবা নালগে দেই, এনে কৈছো দেই। নাই ৰ'ব একো নাই। পিছে আপোনাৰ পিছত থকা এইটোৰ বা কি সমস্যা আছে জনালি ভাল হ'ল হয়। বাবা মোৰ সমস্যাটো হ'ল, আমাৰ এটা ছোৱালী আছে, তাই 7 বাৰ হ'ল মেট্ৰিক পাছ কৰিব পৰা নাই বাবা। কিবা এটা উপায় দিয়ক বাবা। আপোনাৰ কেছটো মই গম পাইছো। আপুনি মোক 500 টকা দান দিয়ক, তাৰপিছত মই এটা মন্ত্ৰ কৈ আছো, আপোনাৰ ছোৱালী চাই থাকক, এইবাৰ পাছ কৰি যাব। হ'ব বাবা, 500 টকানো কি, মই 1000 টকা দিম যদি পাছ কৰিব পাৰি। সঁচাই কৰিব না পাছ? খুৰী চিন্তা নকৰিব, বাবাই কৈছে এতিয়া চব কৰিব। লগতে বাবা 1000 টাকাই দিছো, আপুনি আৰু কৰিব আৰু কিবা কৰে। চিন্তা নাই যাব পাৰে, মই কৰি আছো যি কৰবা লাগে। আমাৰ লুনা অলপ আৰু দুটামান কাষ্টমাৰ আহিলে ভাল আছিল। তাকে তই বাবা, তই মিছা কথা গেলা কলি, পিছত গম পালি দিগদাৰ হ'ব দেই। নাই গম নাপায় দেচোন কিবা হয় দেখা যাব আৰু পিছত। গলি বাহৰে গগনা বজা মাতে লাহৰি লাহৰি কৈ, দেখিবৰে পৰা তোমাকে চাও আনকালৈ কোনৰ, লগৰী বোলো নে কোৱা না, ঘুমতিৰ বেলাতে চিকনি সপোনে মুকে আহি কোনে জানা। নাই এইগিলা পুৰা নচিনা গান গেলা পাৰিছে অলপ। নেল দুখনে বহুত দিনৰ মূৰত ক'ৰ পৰা আহিলি তই? মই মামাৰ ঠাইত গৈছিলো ৰ, এটা কথা গম পাই পেলাই আহিলো। কি কথা এনে? আমাৰ গাঁৱত এটা বাবা আছে, তুমি গমেই পোৱা নাই নেকি? সেইকাৰণে চব মানুহে গৈছি, যি খোজে তাকে দিবা পাৰে বোলে। আমাৰ গাঁৱত বাবা আছে, আমিয়ে গম পোৱা নাই। ক'ত আছে বাবাটো? আমাৰ নদী পাৰত অলছি, তোহাৰ মায়েৰে হঙ গৈছিল, এইমাত্ৰ আহিল। হয় নেকি? দে যচোন যতে। আমি গাঁৱৰ মদাহী, আমি লোকেল মদাহী, জঙা উঠাই খাবা খোজংনি চালা গিলি, আমি পিয়ৰ মদাহী, আমি লোকেল মদাহী, বাগৰি বাগৰি নাচপা খোজং বিহু আহিলি, ঐ বিহু আহিলি। দোষ এটা কথা গম পাই নে নাপায়? কি কথা কয়? আমাৰ গাঁৱত দুখে এটা বাবা আছি, যি খুজে তাকে দে বোলে। আমাৰ কলাই লৈছি, যাব নাকি একবাৰ চাবা? কলাই লৈছি, দেচোন যাং ক'ত আছে। বলক দছ বলক। নেউল এইটোৱে নেকি বাবাটো? ফফদা এইটোৱে দে। কি ক'লা, ক'ৰ পাই লৈছে এইটো বাবা? ফফু এইটো আমেৰিকাৰ বাবা। তই আমেৰিকাৰ বাবা আনছা? তই কোনদিনা গেলি আমেৰিকাত? মই যাব লাগে নেকি? মই যাব নালাগে, মই কণ্টেক্ট কৰি দিয়াৰ লগে লগে আহি গেছি। হয় নেকি? তে ই কি ক'ব পাৰে? কলা ফাঁচিমে নেকি? ই দেখোন কেনে প্ৰশ্ন উঠবা ধৰছি। তাকেতো বাবা, যি প্ৰশ্ন উঠবা ধৰছি ফাঁচিমে কিজানি, কি হৈ দেখাব নৰছো দে আৰ।
শ্ৰেণী কওঁতে আমাৰ নতুন বাবা আহিছে বোলে চাং। এই দোষ সেইটোৱে দক আগত মই যে কৈছিলো বাবা বুলি সেইটোৱে কলাই লৈ আহিছে। এইটোৱে নেকি? ইয়াক সেইদিনা ভেকলি পাৰা চকৰ পৰাই সুধু খেদা দিছে এইটোহে বাবা। এই কলা তই ক'ৰ কি বাবা লৈছা তোহাক আজি ৰ। এই চলি হে তোক কি চাই আছে মাৰ হাক। কলা পলো পলো নহ'লে মাৰলাক আমাক পলো। এই তাকে তই পলো পলো পলো। এই পলালি হে ধৰ ধৰ। আজি মই নহলি তোহাৰ দুনিয়াৰ পইচা লুটলাক হয়। সিদিনা ভেকলি পাৰা চকৰ পৰাই খেদা খাইছে পইচা লুটি লুটি। এই হয়ও এই দোষ তোক আমি বেয়াহে পাং তই আজি ভাল কামে কৰি দিলি ধন্যবাদ দে। দে হেলা বাদ দি তাক পলা আহিলে আমি ধৰবা লাগব তাক বাকী বাদ দি। তাক আহিবা দিবা নৰা তাক আহিলে কোবাম দে এতিয়া যাং যো। দে য য।